viewers, welcome back to my channel. আজি মই আপোনালোকক এজোৰ মাটিশালত বোৱা কাপোৰ দেখাবলৈ লৈছো। এই কাপোৰজোৰ বোৱা হৈছে বৰ্ণালী পাট সূতাৰে আৰু এই কাপোৰজোৰত মই এনেকৈ হাতেৰে ফুল কৰি লৈছো, লেজি ফুল কৰি লৈছো। আহকচোন চাওঁ কাপোৰজোৰ। এইয়া কাপোৰজোৰ। আৰু আপোনালোকে যদি কাপোৰজোৰ চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি মোক উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।